আজি মই কাজলগাঁও আজি কাজলগাঁও DC অফিসত মানে নমিনেশন পত্র সাবমিট কৰিব। ইয়াত মোৰ আমাৰ দলের কর্মকর্তা কিছু মানুহকেইটা আহিছে, মোক মদত কৰিছোঁ। মই আশা কৰিছোঁ মই জনতা দল ইউনাইটেড JDU আমাৰ সভাপতি নীতিশ কুমাৰ দলের এবার আসামত প্রথম এবার খেলিছে আর আমি আসামত 40টামান সিটত মোটামুটি খেলিব পারছি। তার ভিতৰত মই সিল্লি 31 ST সিল্লি সমষ্টি পোলা মই নিজ কেন্দ্রিত হৈ পেলাই বহুত আনন্দ হৈছে আর মই আশা আছো আজিৰ দিনত মই বিপুল ভোটত মই জিতি যাম। এইটো মই 100% মই বিশ্বাস আছো। মই আজি জাষ্ট মানে নমিনেশ্যনটো কয়েকজন মানুহ লৈ পেলাই মাত্ৰ কৰিম বুলি ভাবছে। তথাপি আমাৰ মোক ভাল পোৱা মানুহবিলাক মোক সাৰা নাই, তথাপি মোৰ পিছে আহিয়া মোক মদত কৰিছে, তাৰ কাৰণে বহুত ধন্যবাদ যাচিছোঁ। আৰু মই আজি নমিনেশ্যন পত্ৰটো দি দিম। তাৰপিছত আমি শ্বৰ্ট টাইম ভিতৰতে আমি কেনেকুৱা ষ্টেপত আগবাঢ়িব পাৰে এইটো আমি হাইকমাণ্ড পৰা নিৰ্দেশ লৈ আমি আগবাঢ়িম। আৰু আমি আজি আশা আছোঁ আমাৰ লগত বহুত খাচেৰ মানুহ আমাক ভাল পাই আহিছে। খালি বড়োসকলে নহয়, মোৰ লগত আদিবাসী হওক আৰু মুছলিম ভাইসকলে আৰু মেঘালী ভাইসকলে বহুত মানে জাতি মোক আদৰণি জনাইছে আৰু মোক ভাল পাই মোৰ লগত আহিছোঁ। মই মোটামুটি 20,000 মান বেছি ভোটত মই জিতি যাম। কিয়নো আজিৰ দিনত দেখা যায় মানে যোৱা 17 বছৰত BPF চৰকাৰে যেনেকুৱা কৰাপশ্যন কৰিছে এইটো লৈ এগেইনষ্টত আৰু আজিৰ দিনত নতুনকৈ মানে UPPL চৰকাৰ প্ৰমোদ চৰকাৰে আজিৰ দিনত একে পুখুৰী মাছ নিচিনা একে আৰু এই চিষ্টেমত আগবাঢ়ি আছে। এইটো আজিৰ দিনত ৰাইজসকলে মানে বুজিবলৈ বাকী নাই। এতিয়া সম্পূৰ্ণ ৰাইজে আপোনাক কিয় ভোট দিব? মোক ভোট দিব নিশ্চয়। মোক ভাল পায়, মোক মানে নতুন মানে কিবা আশা কৰি পেলাই মোক বিশ্বাস আছোঁ। কিয়নো আজি চন্দন ব্ৰহ্ম BPF কেণ্ডিডেট তাক বহুতবাৰ ৰাইজসকলে মানে ময়ো মানে নিজে মূল্যৱান ভোটটো দি পেলাই তাক জিতাই দিছে আৰু মন্ত্ৰীও কৰিছে। নাথায় কিন্তু মোক আৰু ৰাইজসকলক এই চন্দন ব্ৰহ্ম ইমান কষ্ট কৰি পেলাই সাৰা দিন সকালে 5টা বজাত আহি পেলাই ইমান কষ্ট কাম সাৰিয়া আহি পেলাই ৰাইজসকলে মানে নিজে মূল্যৱান ভোটটো দি পেলাইও মানে চন্দন ব্ৰহ্ম এইটো বুজি নাপাইলে। এই নিজে এই যে আমাৰ সাধাৰণ মানুহ গৰীব মানুহ কি হৈছে কি হয় নাই, কি দুখ আছে কি আঘাত আছে এইবিলাক তাৰ চাবৰ কাৰণে টাইম নাপাইলে। এইজনে ময়ো একজন সাধারণ মানুষ হৈ পেলাই ময়ো এই আজিৰ দিনত এই নমিনেশ্যন পত্ৰটো মই আগবাঢ়িছে। মই আজিৰ দিনত মই জিতিলে আৰু মই প্ৰথমে মোৰ মা বা আমাৰ আই মাতৃ অকলে গৰীব মানুহবিলাক কেনেকুৱা দুখত ফুৰি আছে, তাৰ কি লাগে, তাৰ কি অসুবিধা হৈছে মই প্ৰথম এইটো চাম, মোৰ সমষ্টিও প্ৰথম চাম আৰু মই মূল্যৱান ভোটত মোক যদি দিয়ে মই মূল্যৱান ভোট দিয়া মানুহবিলাক মই ভুলি নাযাম। আজিৰ দিনত চন্দন ব্ৰহ্ম ইমান বছৰ জিতি পেলাই এই নিজে সমষ্টি বাদ দি পেলাই বেলেগ সমষ্টিত নিজে মানে সাধাৰণ মানুহ এই যে হাজাৰ লাখটো চিন্তা নকৰিকে মানে ক্ৰ বিজনেছত এই দাণ্ডা মাৰিছে। এইটো তাৰ মই এইটো মহাপাপ বুলি মই জানো। এইটো এই লাইনত মই নাজানো। শক্তিশালী পাতি থকা সম্ভৱ হয়নে? সম্ভৱ হয় নিশ্চয়। তাক মানে পাৰ্টি বেনাৰত কয়েকজন দিব পাৰে চন্দন ব্ৰহ্মত, কিন্তু তাক নিজে পাৰ্টি মানুহে এতিয়াও ভাল নাপায়। কিয়নো এই হ'ব কৈ পেলাই মানুহত আশা কৰি পেলাই নষ্ট কৰি দিয়ে। তাৰ ইলেকশ্যন টাইমত মদ মাংস দুখ আছে কি আঘাত আছে এইবিলাক তাৰ চাবৰ কাৰণে টাইম নাপাইলে। এইজনে ময়ো একজন সাধারণ মানুষ হৈ পেলাই ময়ো এই
আজিৰ দিনত এই নমিনেশ্যন পত্ৰটো মই আগবাঢ়িছে জিকাৰ পিছত কি কাম কৰিব মই আজিৰ দিনত মই জিতিলে আৰু মই প্ৰথমে মই মোৰ মা বা আমাৰ আই মাতৃ অকলে গৰীব মানুহবিলাক কেনেকুৱা দুৰ্গত ফুৰি আছে তাৰ কি লাগে তাৰ কি অসুবিধা হৈছে মই প্ৰথম এইটো চাম মোৰ সমষ্টিও প্ৰথম চাম আৰু মই মূল্যৱান ভোটত মোক যদি দিয়ে মই মূল্যৱান ভোট দিয়া মানুহবিলাক মই ভুলি নাযাম আজিৰ দিনত চন্দন ব্ৰহ্ম ইমান বছৰ জিতি পেলাই নিজে সমষ্টি বাদ দি পেলাই বেলেগ সমষ্টিত নিজে মানে সাধাৰণ মানুহ এই যে হাজাৰ লাখটো চিন্তা নকৰিকে মানে ক্ৰ বিজনেছত এই দাণ্ডা মাৰিছে এইটো তাৰ মই এইটো মহাপাপ বুলি মই জানো এইটো এই লাইনত মই নাজানো শক্তিশালী পাতি থকা সম্ভৱ হয় আপুনি সম্ভৱ হয়নে যে আপুনি সম্ভৱ হয় নিশ্চয় তাক মানে পাৰ্টি বেনাৰত হৈ একজন দিব পাৰে চন্দন ব্ৰহ্মত কিন্তু তাক নিজে পাৰ্টি মানুহে এতিয়াও ভাল নাপায় কিয়নো এই হ'ব কৈ পেলাই মানুহত আশা কৰি পেলাই নষ্ট কৰে দে তাৰ ইলেকশ্যন টাইমত মদ মাংস দি পেলাই কিনি পেলাই টাকা দি এই জুইযুক্ত কৰে তাৰপিছত জিঠা পৰে কোনো কাকো নাচাই কৰি মানুহবিলাক কি হৈছে কি হোৱা নাই সমষ্টি কি হৈছে উন্নতি হৈ নাই কোনোবা গৰীব মানুহ খাবলৈ পাইছে না পোৱা নাই এইটো ক'ব লোৱা তাত টাইম পোৱা নাই আৰু কোনোবা গৰীব মানুহ ঘুমাবলৈ ভালকৈ পোৱা নাই ঠিক নাই কি নাই এইবিলাক খবৰ ল'বলৈ পোৱা নাই কালি নিজে বিজনেছ শ্ব'ৰুম বনাই থাকে কিবা কিবি বিজনেছ ক্ৰ বিজনেছ লাইনতে দাণ্ডা মাৰি থাকে এইকাৰণে ৰাইজসকলে মোক কৈছোঁ মোক বুজাইছোঁ আপুনি খাৰা কৰক মই আছোঁ আমি আছোঁ চবৰে আছোঁ আমি চবৰে আপোনাক সহায় কৰিম এরকম কৈছোঁ এইজনে মই বহুত ভাল লাগছে মই আগবাঢ়িছোঁ এইটোৱে আৰু আজিৰ দিনত ইউ পি পি এল যি প্ৰমোদ বড়ো চৰকাৰে আজিৰ দিনত যি কেণ্ডিডেট দিছে চিল্লি 31 চিল্লি সমষ্টিত জয়ন্ত বসুমতাৰী তাকতো নিজে মানে একটা জাতি সংগঠনত কাম কৰা মানুহ মানে আদাৰ খাচেত বা ৰাজবংশী বাইসকলে মুছলিম বাইসকলে আদিবাসী বাইসকলে নিশ্চয় তাক ইমান ভাল পোৱা নাই তাক যদি ইলেকশ্যনত যদি খাৰা হ'ব চায় ভোট যদি পায় তাহলে কমসে কম 10 বছৰমান সমাজে কাম কৰিব লাগিব তাইলে তাক ভোট দিব এইটো মই আশা আছোঁ মই আজিৰ দিনত আপোনাৰ প্ৰতিদ্বন্দ্বী হ'ব আৰু কিমান হাজাৰ ভোটৰ ব্যৱধানত আপুনি মই 20,000 মিনিমাম 20,000 ভোটত মই জয়যুক্ত কৰিব পাৰিম মিনিমাম মই 20,000 বেছি পাম কাৰণ কি মই আজিৰ দিনত মই আদিবাসী ভোটটো মই 80% কমত নাপাম আৰু মেফালী ভোট মই 30% মান পাম আৰু ৰাজবংশী ভোট তাৰ মই 25 দূৰছোঁ আৰু মুছলিমসকলে আছে আৰু আমাৰ বড়োসকলে মোৰ নিজা মানুহ আছে মই মোটামুটি ভাল ভোটত মই জিতি যাম